লাৰ্ণাৰৰ চিম্বলটো লগাই দিয়াৰ কাৰণে 20 টকা এটা ল'ব দেই ইয়াত। এনেকৈ গাড়ীবিলাক লাইন পাতিছে, স্কুটি বাইকো আছে। পাৰিলে এখন খালি ইফাল লৈ আছে। মৰ্ণিং এভৰিৱান। আৰু ৰাতিপুৱা এতিয়া 6টা বাজিছে আৰু মই ওলাইছোঁ ডিব্ৰুগড় বাইক লৈ। একচুৱেলি আজি মোৰ ড্ৰাইভিং টেষ্ট আছে 4 হুইলাৰ LMV কাৰণে। চাওঁ এনেই টেষ্টটো দি চাওঁ বুলি ওলাইছোঁ আৰু দাদা এজনৰ গাড়ী আছে, তাৰ পৰা মই তেওঁৰ গাড়ীখনৰ পৰা ড্ৰাইভিং টেষ্ট, তেওঁৰ গাড়ীখন লৈ পিনি ড্ৰাইভিং টেষ্ট দিম, যিহেতু মোৰ গাড়ী নাই, বাইক লৈ যাওঁ ওলাইছোঁ। আৰু ইমান ঘন কুঁৱলী দেখিছেনে, একদম তেনেহ'লে মই চেষ্টা কৰিম দেখাবলৈ যে ড্ৰাইভিং টেষ্ট কেনেকৈ দিয়ে, কি কথা। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে, মই লাগতিয়াল ইনফৰমেশ্যনবিলাক দিবলৈ চেষ্টা কৰিম। 4 হুইলাৰ ড্ৰাইভিং টেষ্ট কাৰণে কি কি লাগে, কেনেকৈ কি কৰিব লাগে। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ মানে আপোনালোকে যদি ড্ৰাইভিং টেষ্ট দিব বিচাৰে নৰ্মেল বাইকৰ বা 4 হুইলাৰ, তো আপোনাৰ জৰুৰী কিছুমান কথা আপুনি আগতীয়াকৈ জানিব লাগে, তেতিয়া সুবিধা হয় আপোনাৰ। তো সেইটো কাৰণে আপুনি শেষলৈকে চাই থাকক ভিডিঅ'টো। আৰু ঘন কুঁৱলীৰ মাজত আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকে কিবা এটা জানিব পাৰে, চ' আপোনালোকৰ ড্ৰাইভিং টেষ্টটো যাতে ছাকচেছফুলি এবাৰতে কমপ্লিট কৰিব পাৰে। তাৰ কাৰণে প্ৰথমতে আপুনি স্লট বুকিং কৰাৰ পিছত ড্ৰাইভিং টেষ্ট কেনেকৈ দিব। আৰু এয়া মই মোহনবাৰীৰ পৰা ওলাইছোঁ আৰু বকুল ফ্লাইঅভাৰৰ ওচৰত চাৰিআলিৰ পৰা তেনেকৈ পোনে পোনে মই থানা চাৰিআলিলৈ গৈ আছোঁ। মই গুড মৰ্ণিং, ডিব্ৰুগড় পাই গ'লোঁ আৰু দেৱজিত দা মোক হেল্প কৰিছে গাড়ীখন দি পিনে। দেৱজিত দা থেংক ইউ, আপুনি আপোনাৰ গাড়ীখন দি সহায় কৰাৰ কাৰণে। মোৰ যিহেতু গাড়ী নাই, তো দাদা হয় তো এপইণ্টমেণ্টৰ কাৰণে আহিলোঁ। এপইণ্টমেণ্ট হৈ গ'ল, মই লৈ থোৱা আছে। আৰু ইয়াত দেখিছে, ইয়াতে বেক কৰিব লাগিব চাগে। আৰু গাড়ীখন মই আপোনালোকক দেখাই দিছোঁ হা, এখন গাড়ী মই প্ৰথমতে ইয়াতে লগাই দিছোঁ। আৰু ইয়াত এখন আছে, মই ছেকেণ্ডত সোমাম মষ্ট প্ৰবলি। তো ভিডিঅ'টো কৰিব পাৰিম যদি দেখাম আৰু। ইয়াত বেক কৰি পিনে সোমাব লাগিব আৰু ওলাব লাগিব, সেইটোৱে হয় চাগে। দেখিছে ইয়াৰ মাজেৰে আপুনি পাৰ কৰিব লাগিব। ইয়াত আৰু ডিষ্টেঞ্চ আছে, মানে বহলটো আছে 6 ফিট অনলি। লাৰ্ণাৰৰ চিম্বলটো লগাই দিয়াৰ কাৰণে 20 টকা এটা ল'ব দেই ইয়াত। এনেকৈ গাড়ীবিলাক লাইন পাতিছে, স্কুটি বাইকো আছে। মই চাগে ছেকেণ্ডত হ'ম নেকি। আৰু ইয়াত বেক কৰি পিনে সোমাব লাগিব। এল্ট'খন আৰু থানা চাৰিআলি গৈছোঁ আপোনাৰ ফুলবাগানৰ DPO অফিচ। বাইক আৰু স্কুটিৰ ড্ৰাইভিং টেষ্ট লৈ আছে, তাৰপিছত চাগে 4 হুইলাৰ হ'ব। চ' মই দেখাবলৈ চেষ্টা কৰিম হা। বহি ল'লোঁ, ড্ৰাইভিং বেল্ট, ছিট বেল্ট লাগিব আপোনাক, ইণ্ডিকেটৰ দিব লাগিব বুলি কৈছে। তো এয়া ফাৰ্ষ্ট টাইমৰ কাৰণে ড্ৰাইভিং টেষ্ট দিবলৈ ওলাইছোঁ। আৰু এয়া হৈ গ'ল ৰাতিপুৱা, এতিয়া 7টা বাজি পাৰ হ'ল। MV আহি গ'ল, মোৰ আগত এখন গাড়ী আছে, তাৰপিছত মই। চ' চাই থাকিব, কিবা এটা নিশ্চয় আপোনালোকে যদি ড্ৰাইভিং টেষ্ট দিবলৈ আহে নিশ্চয় কিবা এটা গম পাব, কিবা এটা জানিব পাৰিব বুলি ভাবিছোঁ। প্ৰথমতে আপোনাক আগলৈ কৰি পিনে মানে পিছলৈ বেক কৰি পিনে আপুনি ভৰাব লাগিব। আৰু দেখিছেনে এই বেক কৰি ভৰাবলৈ যোনটো আপোনাৰ ডিষ্টেঞ্চ আছে, মানে বহলটো ইয়াত হ'ব লাগে, গুগলৰ মতে মই চাইছিলোঁ 8 ফিট হ'ব লাগে। কিন্তু সৰু গাড়ীৰ কাৰণেতো ঠিকেই, ইয়াত 6 ফিটহে আছে। আমি চাবলৈ গ'লে যদি ডাঙৰ আপুনি গাড়ী আনে, এইটো বেক কৰি পিনে ভৰাবলৈ আপোনাৰ বহুতেই অসুবিধা লাগি যাব মানে। কাৰণ মই আপোনাক আগলৈ দেখাই আছোঁ, মানে এই এল্ট' বা কিবা সৰু গাড়ী হ'লেতো আপোনাৰ একো অসুবিধা নাই। আপুনি যদি এক্সপাৰ্ট হয় আপুনি আৰামছে বেক কৰি পিনে নলগাকৈ পাৰ কৰিব পাৰিব। আৰু প্ৰথমতে ময়ো দেখিছেনে এনেকৈ মানে বেক কৰি পিনে সোমাওঁতে মোৰ অলপ প্ৰথমতে মোক লাগিছিলে যে ইয়াত ৰেলিঙত লাগিয়ে যাব যেন লাগিছিলে। প্ৰথমতে মই অকণমান বেছিকৈ কাটি দিছিলোঁ আৰু মই ভাবিছোঁ নহ'ব আৰু। কিন্তু আপুনি যদি নিজৰ ছাইডটোত অকণমান ছেফ চাই পিনে আপুনি যদি আপোনাৰ ৰাইট হেণ্ড ছাইডটোত আপুনি নিজে চাব পাৰিব। কিন্তু বেক ছাইড এই লেফ্ট ছাইডটো আপুনি লুকিং গ্লাছত অকণমান মন কৰি পিনে অকণমান স্পেচ দি পিনে যাব লাগিব, তেতিয়া আপুনি আৰামছে নিব পাৰিব। যদি নিজৰ ছাইডটো বচাই পিনে অকল সিফালে অকণমান লেফ্ট ছাইডটোত আপুনি আৰামছে জেগা থৈ লয়। কাৰণ মোৰ দেখিছেনে অকণমান লাগুকৈ থাকি গ'ল। মই ভাবিছোঁ কি যেন মই ফেইলে কৰিলোঁ যেন লাগিছিলে। আৰু চাওক মোৰ লাগিছেনে নাই একচুৱেলি, মই ছাকচেছফুলি পাছ কৰিলোঁ নাই আপুনি চাব পাৰে ইয়াত। আৰু মই দেখুৱাম যে ইয়াৰ পিছত মোৰ পিছত দাদা এজনৰ ডাঙৰ গাড়ী এখনত
মানে কেনেকুৱা অৱস্থা হৈছে আপুনি চাব দেখাওঁ কাৰণ এইটো 6 ফিট আপুনি দেখিছেনে এল্ট'খনৰ আপুনি 4 ফিটমান 5 ফিটমান আছেহে আপুনি আৰু কিমান ফিট দুইফালে আপুনি যদি চাই ভালকৈ অকণমান 1 ফিটমান এইফালে বাচিছে আৰু এইফালে অকণমান বাচিছে মানে পূৰা 6 ফিট মানে বহল দিছে কিন্তু আমি গুগলত যদি আপুনি চাৰ্চ কৰে যোনটো বহলটো যোনটো এইটো হ'ব লাগে কমচে কম 8 ফিট হ'ব লাগে তো চাগে এইটো ডিব্ৰুগড় ডিটোৱে ইমান কম স্পেচ কেলি দিছে নাজানে তেনেকৈতো একো নাই যদি এক্সপাৰ্ট হয় আপুনি আৰামছে ব্ৰেক কৰি উলিয়াবহে লাগে ইণ্ডিকেটৰ দিব লাগে ছিট বেল্ট পিন্ধিব লাগে আপুনি যেতিয়া টেষ্ট দিব ইণ্ডিকেটৰ দি পিনে ওলাব লাগে সোমাব লাগে আৰু প্ৰপাৰলি একো নলগাকৈ আপুনি ব্ৰেক কৰি পিনে নিব লাগে আৰু এবাৰ উলিয়াই আহিব লাগে বাছ আপুনি পাছ কৰিব কিন্তু সৰু গাড়ী যদি নানে আপুনি যদি কোনোবা SUV কাৰ বা তেনেকুৱা অকণমান ডাঙৰ যদি আনে ভাৰ্না বা কিবা অকণমান ডাঙৰ কাৰ আনে তেতিয়াহ'লে আপোনাৰ নিশ্চয় আপোনাৰ আপুনি যিমান এক্সপাৰ্ট হ'লেও আপুনি ইয়াত পাৰ কৰিব নোৱাৰে মই এইটো গেৰেণ্টি দি কৈছোঁ মানে কাৰণ আপুনি চাব মোৰ পিছৰ গাড়ীখন দেখিলেনে মই ধুনীয়াকৈ বেক কৰি ল'লোঁ নলগাকৈ আৰু এতিয়া মই অকল আগলৈ আনিব লাগে তো আগলৈ আনিবলৈ কাৰণে ইণ্ডিকেটৰ দি পিনে আপুনি আগলৈ আনিব লাগে তো আগলৈ আনিবলৈতো চবেই পাৰিব বেকটোহে অকণমান কনফিউজ হৈ যায় মানে এইটো ইণ্ডিকেটৰ দি পিনে মই আৰামছে ওলাই যাম এতিয়া আৰু মই ভবা নাছিলোঁ মই পাছ কৰিম বুলি একেটা টাইমতে কাৰণ মই ৰেগুলাৰ গাড়ীও নচলাওঁ তেনেকৈ আৰু বহুত দিনৰ পিছত গাড়ী চলালে অকণমান লোকৰ গাড়ীখন অকণমান হ'লেও মানে ভয় লাগে কিবা এটা লাগে তো তথাপিও মই ফাইনেলি পাছ কৰিলোঁ আৰু মোৰ মেছেজো আহিলে পাছ কৰিলোঁ বুলি পিনে পিছত তো প্ৰথমবাৰ পাছ কৰাৰ কাৰণে মানে মনটো বহুতেই ভাল লাগিলে আৰু মই আপোনাক দেখুৱাম যে দ্বিতীয়খন গাড়ী মোৰ পিছত যোনগৰাকী দাদাই মানে তেওঁ হয়তো ভালকৈ ড্ৰাইভিং জানে মোতকৈতো বেষ্ট ভাল জানে কিন্তু তেওঁৰ অসুবিধা হৈছে কাৰণ তেওঁৰ গাড়ীখন ডাঙৰ আৰু 8 ফুটৰ গাড়ী হয় এখন 8 ফুট মানে 8 ফুটৰ অকণমান কম হ'ব চাগে কিন্তু আমাৰ ইয়াত যিহেতু বহলটো 8 ফুট নহয় 6 ফুটহে দিব লাগে 8 ফুট আৰু যদি দাদাৰ গাড়ীখন 6 ফুট হয় 8 ফুট নহয় তো 6 ফুট হোৱাৰ কাৰণে মানে একদম ফাইনেলি চাগে পাছ কৰিম চাগে ক'তো লগা নাই আৰু মই বেক চাইড ফ্ৰণ্টত আহোঁতেহে দিলে মানে ভিডিঅ'টো কৰা হ'ল বেক চাইডটো ভিডিঅ' কৰিব নোৱাৰিলোঁ চাগে তো পাছ কৰিব লাগে চাগে তাৰ আপোনাৰ এই গাড়ীখন দেখিছেনে এইখন কমচে কম আপোনাৰ 6 ফুটমান বহলে আছে আৰু এল্ট'খন হৈ গ'ল 4.5 ফুটমান হয় 4.5 ফুট 5 ফুটৰ ওচৰা-ওচৰি তো এই গাড়ীখন আপুনি লৈ পিনে যদি ভাবে ড্ৰাইভিং টেষ্ট দিওঁ বুলি নহ'ব মানে এই দাদা এজনে মানে ধুনীয়াকৈ বেক কৰি নি আছে কিন্তু চাব অকণমানৰ কাৰণে মানে লাগি গৈছে আৰু সেইটো লাগি যোৱাৰ কাৰণে হয়তো আকৌ ছেকেণ্ড এটেম্প তেওঁ এপ্লাই কৰিব লাগিব আৰু তেওঁ দুখ প্ৰকাশ কৰিছে যে একচুৱেলি যোনটো হ'ব লাগে ৰুল মতে আমি চাইছিলোঁ 8 মিটাৰ 8 ফিট হয় 8 ফিট নহয় আৰু একচুৱেলি দিছে 6 ফিট আৰু সেই 6 ফিট দিয়াৰ কাৰণে মানে এই গাড়ীখন একদম খাপ খাই পৰিছে মানে দুইফালে আপুনি চাব যিকেইটা আপোনাৰ বৰ্ডাৰ দিয়া আছে তাত মানে অকণমান লাগি গৈছে মানে এইখন দেখিছেনে আপুনি পূৰা খাপ খাই সোমাই গৈছে আৰু তেওঁ ধুনীয়াকৈ বেক কৰি নিছে একদম মোৰ নিচিনা নহয় যে বেকি কৰি পিনে আৰু এখন দেখিছে একদম পূৰা খাপ খাই পৰিছে দুইফালে কিজান 2-3 ইঞ্চিমান বাকী আছেহে আৰু অকণমান চাব এইফালে অকণমান লাগিলে বুলি ক'লে একচুৱেলি ভিডিঅ'টো মই দেখা নাই আৰু আমি দেখি পোৱা নাই কিন্তু দূৰৰ পৰা অকণ ভিডিঅ'টো কৰাৰ কাৰণে গম পোৱা নাই লাগিছেনে নাই অকণমান লাগিছে চাগে বুলি কৈ পিনে তেওঁ ক'লে যে আগুৱাই দিয়ে আৰু মানে হয়তো লাগি গ'ল কাৰণে বেক কৰিব নালাগে আৰু নেক্সট এটেম্প কৰিবলৈ তেওঁক কেঞ্চেল কৰিব মানে নেক্সট এটেম্প কৰিব দিছে তো সেইটো কাৰণে অকণমান আপুনি যদি ড্ৰাইভিং টেষ্ট দিবলৈ আহে তেতিয়াহ'লে অকণমান ড্ৰাইভিং টেষ্ট দিয়াৰ আগত এইকেইটা কথা লক্ষ্য কৰিব আৰু সৰু গাড়ী লৈ আহিলে মানে আপুনি ছাকচেছফুলি আপুনি ফাৰ্ষ্ট এটেম্পতে কমপ্লিট কৰিব চ' মই ভাবোঁ আপুনি এই ভিডিঅ'টো চাই কিবা এটা শিকিব পাৰিলে নিশ্চয় চ' থেংক ইউ চোৱা লগাই নাই একদম দুখন মানে অকণমান অকণমান লাগিছে
লাগিব উপায় নাই লাগিলে